নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে এটা বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ বিষয় লৈ আহিছোঁ। ডিএ ইনক্ৰিজ 2026 কেতিয়া বাঢ়িব আৰু কিমান বাঢ়িব? এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, কিয়নো মই আজি আপোনালোকক কেৱল সম্ভাৱনা নহয়, বৰঞ্চ ডাটা আৰু আগৰ বছৰসমূহৰ ট্ৰেণ্ড আৰু এই ডিএ কেতিয়া বাঢ়িব আৰু কিমান বাঢ়িব এই সকলো মই এই ভিডিঅ'টোত জনাই আছোঁ। বন্ধুসকল, প্ৰতিটো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ এতিয়া এটাই প্ৰশ্ন, 2026 চনত ডিএ কেতিয়া ঘোষণা হ'ব? কিমান শতাংশ বৃদ্ধি হ'ব পাৰে? আৰু 8 পে কমিশ্যনৰ আগতে বৃদ্ধি হ'বনে পাছলৈ বৃদ্ধি হ'ব? যদি আপুনি অসমৰ ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়ী বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ী অথবা পেঞ্চনাৰ হয়, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে। প্ৰথমে বুজি লওক ডিএ মানে কি হয়। ডিএ মানে হৈছে ডিয়াৰনেছ এলাউন্স। ইয়াৰ মূল উদ্দেশ্য হৈছে ইনফ্লেশ্যন বা মূল্যবৃদ্ধিৰ প্ৰভাৱৰ পৰা কৰ্মচাৰীৰ বেতনক সুৰক্ষিত কৰা। আৰু প্ৰতিটো ছমাহত এবাৰ ডিএ ৰিভাইজ কৰা হয়। কেলকুলেশ্যন কৰা হয় যে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ ওপৰত ভিত্তি কৰি, অৰ্থাৎ বজাৰত যিমান দাম বৃদ্ধি পায় সেই অনুসৰি চৰকাৰে ডিএ বৃদ্ধি কৰে। ধৰোঁ এতিয়া ডিএ প্ৰায় 50% প্লাছ লেভেলত আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হিচাপে। 2024 আৰু 25ত ইনফ্লেশ্যন যথেষ্ট ষ্টেবল আছিল আৰু অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ধীৰে ধীৰে বৃদ্ধি পাইছে। এই ট্ৰেণ্ড যদি অব্যাহত থাকে তেন্তে 2026 অৰ্থাৎ এই বছৰত ডিএ আৰু বৃদ্ধি হ'ব। এতিয়া মেইন কুৱেশ্যন যে 2026ৰ ডিএ ইনক্ৰিজ কেতিয়া ঘোষণা হ'ব? ডিএ বছৰত দুবাৰ ঘোষণা কৰা হয়। প্ৰথম হৈছে জানুৱাৰী ডিএটো সাধাৰণ মাৰ্চ মাহত ঘোষণা কৰা হয় আৰু জুলাই মাহৰ ডিএটো সাধাৰণতে ছেপ্টেম্বৰ বা অক্টোবৰ মাহত ঘোষণা কৰা হয়। সেয়েহে 2026 চনত এই জানুৱাৰী ডিএটো ঘোষণা কৰা হ'ব পাৰে মাৰ্চ মাহত আৰু জুলাই মাহৰ ডিএটো ঘোষণা হ'ব পাৰে ছেপ্টেম্বৰ মাহত। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা আহে, এই 2026 এটা বিশেষ বছৰ কিয়? আৰু 2026ৰ পৰা 8 পে কমিশ্যন আৰম্ভ হোৱাৰো সম্ভাৱনা আছে। প্ৰথম কথা হৈছে 7 পে কমিশ্যন আৰম্ভ হৈছিল 2016 চনত। সাধাৰণতে 10 বছৰৰ পিছত নতুন পে কমিশ্যন আহে। এতিয়া 2016 চনৰ পৰা 10 বছৰ হৈ 2026 হৈছেগৈ। সেইকাৰণে এই 2026 চনটো এক বিশেষ বছৰ। অৰ্থাৎ 2026ত বেতন পুনৰ নিৰ্ধাৰণ সম্ভৱ আছে। এইকাৰণে চৰকাৰে 2026ৰ ডিএ ইনক্ৰিজত অলপ ষ্ট্ৰেটেজি লৈ সিদ্ধান্ত ল'ব পাৰে। কিমান শতাংশ ডিএ বৃদ্ধি হ'ব পাৰে? এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন যে কিমান % ডিএ বাঢ়িব? যদি AICPI এভাৰেজ 392 হয় তেন্তে ডিএ প্ৰায় 51% বাঢ়িব। যদি ইণ্ডেক্স 400 পাৰ হয় তেন্তে ডিএ 53 পৰা 54% হ'ব পাৰে। 2026 অৰ্থাৎ এই বছৰৰ ইনফ্লেশ্যন ট্ৰেণ্ড অনুসৰি 8% বৃদ্ধি হ'ব পাৰে অথবা 4% বৃদ্ধি হ'ব পাৰে। অৰ্থাৎ ডিএ 54%ৰ পৰা 57 to 58% পৰ্যন্ত যাব পাৰে। উদাহৰণস্বৰূপে ধৰোঁ এজন কৰ্মচাৰীৰ বেচিক পে হৈছে 30,000। যদি ডিএ 54% হয় তেন্তে 16,200 আৰু যদি ডিএ 58% হয় তেতিয়া 17,400। অৰ্থাৎ প্ৰতি মাহে 1200 টকাকৈ বেছি, বছৰেকত 14,400 টকা। আৰু পেঞ্চনাৰসকলৰ ক্ষেত্ৰতো সেই একেই প্ৰভাৱ পৰে। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, আছাম গভৰ্ণমেণ্ট এমপ্লয়ীৰ ক্ষেত্ৰত কি হ'ব? অসম চৰকাৰে সাধাৰণতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পিছতহে ডিএ ঘোষণা কৰে। প্ৰায় 2-3 মাহৰ পাছত ৰিভাইজ কৰে আৰু চেণ্ট্ৰেলৰ সিদ্ধান্ত অনুসৰিহে ৰাজ্যত প্ৰয়োগ কৰে। সেয়েহে যদি চেণ্ট্ৰেলৰ 8% বৃদ্ধি কৰে তেন্তে আছাম গভৰ্ণমেণ্টতো সম্ভাৱ্য 3 বা 4 মাহৰ ভিতৰত ইনক্ৰিজ কৰিব। এতিয়া আৰু এটা ডাঙৰ প্ৰশ্ন, যদি 8 পে কমিশ্যন ঘোষণা হয় তেন্তে ডিএ কি হ'ব? সাধাৰণতে নতুন পে কমিশ্যন আৰম্ভ হ'লে আগৰ ডিএ বেচিকত মাৰ্জ হয়। তাৰ পিছত নতুন ডিএ 0%ৰ পৰা আৰম্ভ হয়, যেনে 2016ত হৈছিল। অৰ্থাৎ 2026ৰ শেষৰ ফালে যদি 8 পে আহে তেন্তে ডিএ ষ্ট্ৰাকচাৰ সম্পূৰ্ণ সলনি হ'ব পাৰে। বিগত 5 বছৰৰ ইনফ্লেশ্যন পেটাৰ্ণ চাবলৈ গ'লে 2021ত হাই ইনক্ৰিজ হৈছিল, 2022ত ষ্টেবল আছিল বাট ৰাইজিং হৈছিল, 2023ত মডাৰেট আছিল আৰু 2024ত কণ্ট্ৰল আছিল আৰু 2025ত স্লাইট ইনক্ৰিজ হৈছিল। যদি গ্ল'বেল অইল প্ৰাইচ, ফুড প্ৰাইচ আৰু জিঅ'পলিটিকেল কণ্ডিশ্যন ষ্টেবল থাকে তেন্তে 3 to 4% ইনক্ৰিজ লজিকেল। কিন্তু যদি ইনফ্লেশ্যন হঠাতে বাঢ়ে তেন্তে 5% পৰ্যন্ত ইনক্ৰিজ সম্ভৱ। আৰু এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন, ইয়াত ইলেকশ্যনৰ ফেক্টৰ আছে নেকি? কাৰণ 2026ত বহু ৰাজ্যত নিৰ্বাচন আছে। বহু সময়ত চৰকাৰে ডিএ ইনক্ৰিজ অলপ বেছি কৰে ইলেকশ্যনৰ আগতে, কিয়নো গভৰ্ণমেণ্ট এমপ্লয়িজ এটা ডাঙৰ ভোট বেংক হয়। প্ৰথম কথা। 2 নম্বৰতে পজিটিভ ডিচিশ্যনে পলিটিকেল ইম্পেক্ট পেলায়। মোৰ ব্যক্তিগত বিশ্লেষণ, ডাটা আৰু ট্ৰেণ্ড চাই মই ক'ব বিচাৰোঁ যে 2026ৰ জানুৱাৰী ডিএ 8% ইনক্ৰিজ হোৱাৰ সম্ভাৱনা বেছি আৰু জুলাই ডিএ 3% ইনক্ৰিজ হ'ব পাৰে। অৰ্থাৎ 2026ৰ শেষলৈ ডিএ 60% পাৰ কৰিব পাৰে যদি 8 পে কমিশ্যন দেৰি হয়।
তেন্তে বন্ধু বান্ধৱীসকল আপোনালোকৰ এই ডিএৰ ওপৰত মতামত কি কিমান শতাংশ আপুনি আশা কৰিছে 8 পে কমিশ্যন কেতিয়া আহিব বুলি ভাবিছে কমেন্টত জনাবলৈ নাপাহৰিব আৰু যদি আপুনি চৰকাৰী কৰ্মচাৰী বা পেনচনাৰ অথবা ফাইনেন্স ৰিলেটেড আপডেট বিচাৰে তেন্তে এই চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅটো লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব আজিলৈ এইখিনিলৈকে মই পুনৰ আহিম এটা নতুন ভিডিঅ লৈ আজিলৈ ধন্যবাদ